হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি যি গতিকে ৰাম মন্দিৰ লোৱা 1 বছৰ হ'ল। অযোধ্যাত আজি ৰাম মন্দিৰটো লোৱা 1 বছৰ হ'ল। আৰু আজি বতৰটো চাওকচোন, কিমান ডাৱৰীয়া, কলি পৰি আছে, একদম ৰাতিপুৱা থকাৰ দৰে হৈ আছে। আৰু মই আজি উইভিঙৰ পৰাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আৰু আজি ঠাণ্ডা বতৰ কাৰণে বাইদেউ ইফালে খিচাৰি বনাব দিছে। এতিয়া আৰু ইফালে আমাৰ ভণ্টিজনী ডিছ ল'বা গৈছে। আমি ৰখি আছোঁ। ইফালে খিচাৰি বনালে, মানে উখিল দাহঁতে বনালে খিচাৰি, পাপৰ চাপৰ কি বা বনাইছে, এতিয়াহে চাব যাম। আৰু ইফালে ডিছ লৈ আছে। তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ ভণ্টিজনী, এই ইয়াত ডিছ ল'লে, ডিছ আনিলে খিচাৰি খাব। কি খাইছে এইটো? বিস্কুট। এনে টাইমে খাংকে মানে মটো হৈ গৈছে, একদম মটো গাবিলাক শুকা হৈ গৈছে। মৰম লাগে, বাইদেউ বুলি সন্মান কৰে, ভাল লাগে। এতিয়া খিচাৰি আমি এতিয়া ভাগাম, ঠাণ্ডা বতৰ ন আজি। আৰু আজি যি গতিকে ৰাম মন্দিৰ লোৱা 1 বছৰ হ'ল অযোধ্যাত, সেইকাৰণে আমাৰ আৰু মানে মাছ মাংস খাব মন নাই, নিৰামিষ। আৰু মাজে মাজে বাইদেউ এনেকুৱা খানা দিয়ে থাকে ন আমাক, মাছ মাংস মানে খিচাৰি ইফালে আমাৰ পলাক দাই খিচাৰি লৈ গৈছে। পলাক দায়ে খিচাৰি লৈ গৈছে। ঠাণ্ডাতে জেকেট পিন্ধি আছে সকলেও। ভাইটি খিচাৰি খাই আছে। খিচাৰি কেনে হৈছে অ' ভাইটি? যোৱাকালি আহি পাইছি ঘৰৰ পৰা, কোচবিহাৰৰ পৰা। কিবা অসুবিধা হৈ আছিলে, আহি পাইছি। জলকীয়া কি বনাইছি? পাপৰ বনাইছি। আৰু ইফালে আমাৰ মৰম লগা বাইদেউটো খিচাৰি ভাগাই দি আছে। ইফালে পাপৰ, খিচাৰি ভাগাই আছে। আৰু খিচাৰি বাইদেউ দিলে, ইফালে পাপৰ, আৰু ইফালে মটৰ বুট গুটি কিবা বনাই দিছে। ইফালে ভণ্টি বাইদেউতেও খাই আছে। মজা। ফাইনেলি খিচাৰি খাই ল'লোঁ, মানে ঠাণ্ডা বতৰ, গৰম খিচাৰি, পাপৰ ভাজি। আৰু ইফালে বাংনা ফ্ৰাই কৰিব দিছিলে বোলে বাইদেউ, কিন্তু সময়ে নহ'লে, সেনেকুৱাই খালোঁ। আৰু ইফালে চাওকচোন গাইজ, বেঙেনাকেইটা ইমান ধুনীয়াকৈ লাগিছে, মানে লেং লং লাগিছে গাছত। কি লাগিছে চতলা চতলি। আৰু এক হিচাপে এনেকুৱা খেতি কৰিয়ে বাইদেউহঁতে খায়, ঘৰুৱা লোকেল খাদ্যই খায়। আৰু ইফালে চাওক, এইটো বাংনাটো কিমান ডাঙৰ হৈছে। আৰু ইফালে বন্ধাকবি খেতি কৰিছে। ইফালে খিচাৰি খাই আহিয়ে মানে হাত চাত ধুই আহি বহিবা টাইম নাই, মানে কাপোৰৰ অৰ্ডাৰ আছে, বিয়াৰ কাপোৰ। বাইদেউহঁতৰ ঘৰৰে আলহী হয়। সেই বগা আৰু ৰঙা ফুলটো দিব লাগিব। তোলা 24 হ'ল। আৰু মানে কাঁচা পাত, বগাতে কাঁচা পাত বৈছিলোঁ। মেখেলা চাদৰ মানে শালতে আছে। এতিয়া মই কাটো কাপোৰখিনি, কাটি কেনে আপোনালোকক কেনেকুৱা হয় কাপোৰটো, মানে গুণাৰে ফুল তোলা কেনেকুৱা হয় দেখুৱাই আছোঁ। আচলতে বিয়াৰ কাপোৰ অৰ্ডাৰ আহিলে মোকো ভাল লাগে, বিয়াৰ কাপোৰ বৈ দিব পালে ভাল লাগে। বগা কাপোৰ দাগ লাগিবই ভয় লাগে। এনেকুৱা থৈ দিম বাৰু। কাটা হৈ গ'ল মেখেলা চাদৰ, কাঁচা পাটৰ হয়, খুব ধুনীয়া হৈছে। গুণাৰে ফুল, বঢ়িয়া হৈছে কাপোৰযোৰ। আৰু পুতিটো মেখেলাতে দিয়ে গেলি, বোলে চাদৰৰ ফালে কাটিব লাগছে। কাপোৰযোৰ বঢ়িয়া। সকলোৱে সুধি থাকে কাটিলে দুখাবিছোঁ বুলি কেনে লগগিলা। এইফালে একো নহয়, প্লাছ কৰিব নালাগে। আৰু এনেকুৱা কাঁচা পাটৰ মানে মেখেলা চাদৰবিলাক দাম কিমান সুধি থাকে সকলেও। এইগিলা কাঁচা পাটৰ মেখেলা চাদৰবিলাক মানে 5,000 6,000 এনেকুৱা বিক্ৰী কৰে বাইদেউ। আৰু কাঁচা পাটৰ কাপোৰ দাম আছে ন, বঢ়িয়া হৈছে। মানে এইটো মেখেলা মানে গুণাৰে ফুল দিয়া গৈছে, এইগিলা দুটা। তো আমাৰ ডাঙৰ বাইদেউৰ বিয়া, ঘৰৰে আলহী হয় বোলে, মানে বগা মেখেলা চাদৰ লাগে, অৰ্ডাৰ আছে। আজিৰ পৰা বোৱা আৰম্ভ কৰিছোঁ, মানে শনিবাৰলৈকে ওলাবই লাগিব এইযোৰ। বহুত মৰম লাগিছে কাপোৰযোৰ। নিজৰ বোৱা কাপোৰ ইমান মৰম লাগিছে ফুলবিলাক।
আৰু ইফালে আমাৰ অৰ্ডাৰ কাপোৰ বাইদেউ বৈ আছে আৰু কাপোৰখন গুচাই দি আছোঁ কি ধুনীয়া বাইদেউ মানে মুগা পাট বৈ বেছি ভাল পায় মই দেখাৱা মানে মেখেলাটো ভণ্টিজনী বৈছি আৰু আমাৰ মৰমৰ বাইদেউ ইফালে অৰ্ডাৰৰ কাপোৰ বৈ আছে মানে ৰেষ্ট নাই খায়ে খিচাৰি খায়ে বহি গৈছে হালত অৰ্ডাৰ আছে ন বোৱা লাগে ধামধুম আৰু আমাৰ মানে কাপোৰ বোৱাগিলা আলমাৰীত থোৱা হয় এইবিলাক অকল বোৱা আছে বেছি নেদেখাওঁ বহুতেই আছে মানে শালত ইফালে অৰ্ডাৰো আছে কাপোৰবিলাক আৰু এইযোৰ মানে আমাৰ নতুনকৈ এটা ভণ্টি আহিছে সি বৈছে কাপোৰটো বঢ়িয়া হৈছে নতুনকৈ বুলিও কোনোবাক লাগিলে কমেণ্টত জনাব আৰু এইযোৰ ৰঙা ইমান ধুনীয়া হৈছে মানে মেখেলাটো কাটিলে চাদৰটো বৈ আছে একদম পখিলা দিয়া হৈছে এইবিলাক পখিলা বঢ়িয়া লাগছে কাপোৰযোৰ আৰু ভিডিঅ'টো এৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'লৈ আজিলৈ বাই